ইমানটা এডিশন এংগেল কৰাৰ পিছত আজি নিজৰ চিনেমা এখন নিজে য'ত ফিচাৰ ইন দ্য ফিল্ম তাত নিজকে চাবলৈ পাই কাম বি এ বেটাৰ ফিলিং। খুব মন আছিলে এটা অলপ চিৰিয়াছ ৰোল কিবা এটা কৰিম আৰু আপোনালোকে যদি কেনি বছুমতাৰীৰ আগৰ চিনেমাবিলাক দেখিছে তেতিয়াহ'লে হয়তো মোক দেখিব পাৰে, কমেডি কৰাই থাকে সি। তো বিচাৰি আছিলোঁ অকণমান চিৰিয়াছ কিবা এটা কৰিম তেনেকুৱাত মনলৈ আহিলে মোৰ বন্ধু জয়িতা, তাই ইয়াতে বহিয়ে আছে, তাইৰে কথা কিছুমান মনলৈ আহিছিলে যে ছিংগল মাদাৰ হয় তাই। Because of the technical glitch and so much waiting, so much frustration, so much excitement, hall धीरे धीरे खाली हुआ. The moment it started again, it's houseful again. And I am sure, जहाँ भी ये movie चलेगा, वो hall हो, कहीं पे भी हो, वो houseful ही जाएगा हमेशा. मैं आश्चर्य जे आपलोगे इमान समय बाद साले, मैं मैंने भाबी आছিলো সাগে ঘুরি কোনো নাহিব, কিন্তু তথাপি ইমানখিনি মানুহক দেখি আছো সন্মুখত আৰু আপোনালোক থিয় হৈ আছে, হাত চাপৰি বজাই আছে, ইয়াতকে কি লাগে আৰু বহুত বহুত ধন্যবাদ। Credit goes to Sarmistha, who started writing the film and then had the vision যে এখন film বনাও। So আমি লগ লাগি পেলাই with the support of our friends and family, আমাৰ খুব ভাল friends and family আছে কাৰণে এই ফিল্মখন বনাব পাৰিলো। So thank you so much to everybody, friends, family, crew and audience.